নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে লোকেল মুৰ্গী আপোনালোকে ডিমৰ কাৰণে পুহিলে বেছি লাভ আছে নে মাংসৰ কাৰণে পুহিলে বেছি লাভ আছে। ইয়াৰ কাৰণে এটা ট্ৰিক আছে, সেই ট্ৰিকটোত আপোনালোকে পুহিব লাগিব। চ' ব'লক আজি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক সেই ট্ৰিকটো কৈ আছোঁ। ব'লক এতিয়া ফাৰ্মৰ ভিতৰত সোমাওঁ। ভিতৰত সোমাই এয়া যে দেখিছে, এইখিনি লোকেল নহয়, এইখিনি মোৰ কয়লাৰ হয়। এইখিনি কয়লাৰ, ডাঙৰ কয়লাৰ। সিহঁতৰ ওজনটো আপোনাৰ 1.5 কেজি 2 কেজি এনেকুৱা ভিতৰত আছে সিহঁতৰ ওজনটো। এইখিনি ডাঙৰ কয়লাৰ হয়। তাৰপিছত কয়লাৰ আৰু আছে মোৰ। এইখিনি ছাইডতে যে আছে এইখিনি দেখিছে, এইখিনি পোৱালি হয় কয়লাৰে, এইখিনিও সেই কয়লাৰে হয়। ইহঁতৰ কয়লাৰ বিষয়ে মই বেলেগ এদিন ভালকৈ এটা ভিডিঅ'ত বনাই দিম, যিহেতু আজি মই লোকেল মুৰ্গীৰ কথা ক'ম। কিন্তু এতিয়া মই আপোনালোকক মোৰ লোকেল মুৰ্গীখিনি দেখাম। ব'লক এতিয়া এইটো চাইডে যাব লাগিব, এইফালে অকণ যাব লাগিব, অকণমান দূৰত থৈছোঁ। এইখিনি যে দেখিছে, এইখিনি মোৰ লোকেল হয়। এইখিনি ডিম পাৰা হয়, সিহঁতি ডিম পাৰি আছে। যি দেখিছে, য'তে ত'তে ডিম পাৰি থৈ দিছে। ইয়াত আপোনাৰ মাইকী আপোনাৰ মোৰ 45জনীমান আছে আৰু মতা 8টা আছিলে। এতিয়া আৰু মই 3টামান বিকি দিলোঁ। এতিয়া 5টামান আছে আৰু মতা। দেখিছে ডিম য'তে ত'তে এইবিলাক পাৰি থৈ দিছে। সেয়াই আৰু এতিয়া মই ডিমখিনি কালেকশ্যন কৰি লওঁ ব'লক। তাৰপিছত মই আপোনালোকক ক'ম যে আপোনালোকে কোনটো ট্ৰিকত মুৰ্গী আপোনালোকে লোকেল মুৰ্গী পুহিব লাগে। ডিমখিনি উঠাই লওঁ আগত। ডিমৰ চাইজটো ঠিকে আছে, যিহেতু প্ৰথমত মোৰ অলপ চাইজটো সৰু হৈছিলে, প্ৰথম যেতিয়া মানে ডিম দিছিলে। এতিয়া ডিমৰ চাইজটো প্ৰায় ঠিকে আছে। আৰু মই ধৰক যিটো মোৰ ধৰক উদ্দেশ্য, মানে মই ডিম ধৰক মই যিটো কাম কৰিম, সেই কামৰ কাৰণে মোক অলপ ধৰক ডাঙৰ চাইজৰ ডিমেই লাগে। ধৰক মাটি লাগি আছে এইবিলাক। ঠিকে আছে ডিমৰ চাইজ, এতিয়া ধুনীয়া পাৰফেক্ট চাইজ হৈ আছে এইটো। যিহেতু মই সিহঁতক লেয়াৰ ফিড দিওঁ, লেয়াৰ ফিড সিহঁতক দিলে সিহঁতৰ ডিমৰ কোৱালিটিটো ভাল হয়। সেইকাৰণে যিমান পাৰে লেয়াৰ ফিডে খুৱাব লাগে। লেয়াৰ ফিড মই এতিয়া লেয়াৰ ফ্ৰেছ 3 দি আছোঁ সিহঁতক। প্ৰথমত ফেজ 1 দিছিলোঁ, তাৰপিছত ফেজ 2 দিলোঁ, এতিয়া ফেজ 3 দি আছোঁ। আৰু ডেইলি ডিম পাওঁ, ডেইলি 20টা 25টা 30টা, কেতিয়াবা 10টাও দিয়ে, কেতিয়াবা 35টা দিয়ে, একো মানে ঠিক নাই মানে। ইয়াত এতিয়া 17টামান আছে ডিম, ইয়াত 17টা ডিম ইয়াত আছে। বাকী সেয়াই আৰু এতিয়া মই আপোনালোকক ক'ম যে ট্ৰিকটো কথা। বন্ধুসকল, এয়া যে ডিমখিনি যে দেখিলে, এতিয়া মই আপোনালোকক মেইন কথাটো ক'ম। ডিমখিনি যে দেখিলে আপোনালোকে, এই ডিমখিনি মই কি কৰিম জানেনে? মই কৈ আছোঁ আপোনালোকক, শুনক। চাওক, আপোনালোকে মুৰ্গী আপোনালোকে মাংসৰ কাৰণে কৰিলেও আপোনালোকৰ প্ৰফিট থাকিব, ডিমৰ কাৰণে কৰিলেও প্ৰফিট থাকিব। মই যোনটো মানে হেৰিত কৰি আছোঁ, এতিয়া চাওক, এই ডিমখিনি দেখিলে, সেইখিনি মোৰ ডিম পৰা মুৰ্গী। এটাৰ ডিমখিনি মই ধৰক কি কৰোঁ জানেনে? এটাৰ ডিমখিনি মই মোৰ ধৰক মেচিন আছে, ইনকিউবেটাৰ মেচিন আছে, মই সেই মেচিনত এটাৰ ডিমখিনি মই ভৰাওঁ। চ' ব'লক মই আপোনালোকক ইনকিউবেটাৰ মেচিনটো দেখাই আছোঁ, আৰু মই তাৰপিছত আপোনালোকক বাকী কথাখিনিও মই আপোনালোকক কৈ আছোঁ। চ' বন্ধুসকল, মোৰ এইকেইটাই মেচিন আপোনালোকে দেখিছে। মই আপোনালোকক প্ৰথমত মই মেচিনকেইটাৰ, মোৰ 2টা মেচিন আছে, মই মেচিনকেইটাৰ মই প্ৰথমত আপোনালোকক গোটেই ফাংচনটো দেখাম। তাৰপিছত মই ক'ম যে কোনটো মেচিনৰ কিমান কেপাচিটি। এইটো মেচিন যে দেখিছে, এইটো মেচিন চাওক,
এইটো সৰু মেচিন হয়। ইয়াত ডিম যিহেতু মই বহাই থৈ দিছোঁ এতিয়া, এইটো 200 কেপাচিটি হয়। এইটো 200 হেৰি হয় কেপাচিটি হয়। যিহেতু মই এতিয়া ইয়াত প্লেট 2খন থাকে, এনেকুৱা প্লেট ইয়াত এখন আৰু এখন লগাব পাৰে, কিন্তু মই এখন প্লেট খুলি থৈ দিছোঁ। যিহেতু ইয়াত মই 125টা ডিম বহাইছোঁ, সেইকাৰণে মই ইয়াত এখন প্লেট খুলি থৈছোঁ। ইয়াত তলত দেখিছে, ইয়াত এইখিনি গোটেই ডিম, এইখিনি ডিম মোৰ এতিয়া ইয়াত ভৰোৱা 15 দিন হ'ল। 15 দিন হ'ল। আৰু এইটো মেচিনত, এই তলত দেখিছে ফাংচন, এইটো মেচিনত হিউমিডিটি চেঞ্চাৰটো নালাগে, যিহেতু মেচিনটো এইটো সৰু হয়, সেইকাৰণে ইয়াত হিউমিডিটি চেঞ্চাৰটো নালাগে। ইয়াত অকল টেম্পাৰেচাৰ এইটোৱে লাগে। বাকী এইটোৱে দেখিছে, ইয়াত বৰ্তমান এতিয়া 125টা ডিম আছে, 125টা। এইটো অল টোটেল ইয়াৰ কেপাচিটি হ'ল 200 হয়, কিন্তু মোৰ ইয়াত মই 125টা ডিম থৈছোঁ। যিহেতু মোক আৰু এটা মেচিন আছে, সেই মেচিনটো মই এতিয়া আপোনালোকক মই দেখাই আছোঁ। এইটো দেখিলে, এইটো এতিয়া মই বন্ধ কৰি থৈ দিছোঁ। বন্ধ কৰি লওঁ। তাৰপিছত এইটো দেখাই আছোঁ, এইটো ডাঙৰ মেচিন হয়। ইয়াত চব আছে, ইয়াত বেক চাইডটো মই এইটো দেখাই দিছোঁ খুলি পেলাই। ইয়াত হিউমিডিটি চেঞ্চাৰো আছে। ইয়াত দেখিছে, এইটো বেক চাইডটো হয়, এইটো দেখিছে হিউমিডিটি চেঞ্চাৰ হয়। দেখিছে, এইটো ডিম ইয়াত বহোৱা আছে। এইটো মেচিন হয় 500 কেপাচিটি হয় এইটো। ইয়াত যিহেতু মই ইয়াত 500টা ডিম নাই থোৱা, ইয়াত মোৰ এতিয়া 350মান ইয়াত ডিম আছে ইয়াত মোৰ। এইটো যিহেতু ধোঁৱা ওলোৱা নিচিনা হৈ আছে, এইটো হিউমিডিটি শেষ হয়। এইটো ফেন, ইয়াত লাইট দিছে, ইয়াত 4টা লাইট আছে। দেখিছে, এইটো যিহেতু মই এইটো মেচিন অট'মেটিক হয়, এই ডাঙৰটো 500 কেপাচিটিটো দেখাই আছোঁ আৰু ৰ'ব। এইটো যোনটো দেখিছে মেচিনটো, যোনটো 500 কেপাচিটি, এইটো মেচিন মোৰ অট'মেটিক হয়। এইটো যিহেতু মই ইয়াৰ ডিমখিনি মই হাতেৰে চুব নালাগে ধৰক, যিহেতু এই মেচিনটোত দেখিছে যে এইটো সৰু মেচিনটো 200 কেপাচিটি, এইটো মেচিনত মই ডিমখিনি এনেকৈ দিনটোত 2বাৰ বা 3বাৰ ডিমখিনি মই এনেকৈ হিলাব লাগে, এনেকৈ লৰাব লাগে। ডিমখিনি দিনটোত 2বাৰ বা 3বাৰ এনেকৈ ডিমখিনি মোৰ লৰাব লাগে এইটো মেচিনত। যিহেতু এইটো সৰু মেচিন হয়, এইটো মই প্ৰথমত আনিছিলোঁ এইটো মেচিন। তাৰপিছত মই আনিলোঁ এই ডাঙৰ মেচিনটো, এইটো অট'মেটিক হয়। এইটোত ডিমখিনি নালাগে। ইয়াত মই খুলি পেলাই দেখাই দিছোঁ আপোনালোকক এতিয়া। এইটো মেচিন যিহেতু অট'মেটিক হয়, ইয়াত ডিমখিনি ধৰক মই এনেকৈ হাতেৰে এনেকৈ চুব মেলিব নালাগে। আৰু ডিমখিনি মই এনেকৈ যেতিয়া দি দিলোঁ, ইয়াতে প্ৰথম এনেকৈ দি দিলেই হয়। আৰু তাৰপিছত আপুনি একো কৰিব নালাগে, খালি যোনটো পানী আছে, পিছফালে যোনটো মই দেখাইছিলোঁ হিউমিডিটি যোনটো পানী আছে, সেই পানীটো আপুনি চেঞ্জ কৰি থাকিব লাগিব, বাকী একো কৰিব নালাগে আপুনি। দেখিছে, এইটো ফুল অট'মেটিক হয়, ইয়াত আপুনি একো কৰিব নালাগে। এইটো চেঞ্চৰ লাগি আছে, মই চেঞ্চৰ দেখাই আছোঁ ৰ'ব। পিছফালে আছে চেঞ্চৰ, বন্ধ কৰি দিছোঁ। চেঞ্চৰ এইকেইটা ওপৰত দেখিছে যে এইটো দেখিছে যে চেঞ্চৰ লাগি আছে। এই চেঞ্চৰে মুভমেণ্টটো অট'মেটিক হৈ থাকে। এইটো হিউমিডিটি দেখিছে, এইটো হিউমিডিটি হয়। এখন ফেন হয়, এখন আপোনালোকে
ধৰিব পাৰিছেনে নাজানো মই। এখন ফেন হয়, এখন ঘূৰি আছে যে আছে। বন্ধুসকল চাওক, এয়া যেতিয়া হিউমিডিটিটো কমি যায় এনেকৈ ধোঁৱা ওলাইছে দেখিছে, এনেকৈ মানে হিউমিডিটিটো নিজে মানে ভিতৰত মেচিনৰ ভিতৰত নিজে ক্ৰিয়েট হৈ যায়। চাওক হিউমিডিটি এতিয়া কমি আছে, চাব মই দেখাইছোঁ আপোনালোকক ইয়াত মেচিনত। চাওক 40, এইটো দেখিছে হিউমিডিটি হয়, এইটো 43লৈ গুচি আহিলে, সেইকাৰণে এইটো তাত ধোঁৱা ওলোৱা নিচিনা হৈছে। এইটো 45ৰ তলত যেতিয়া আহে এইটো, তেতিয়া মানে ইয়াত হিউমিডিটিটো নিজে এনেকৈ মেচিনে ধোঁৱা ওলাই যায়। চাওক ধোঁৱা ওলাই গৈছে দেখিছে, ধোঁৱা ওলাই মানে এইটো হিউমিডিটিটো ভিতৰত ক্ৰিয়েট হ'ব। এইখন যদি মই এতিয়া বন্ধ কৰি দিওঁ, বন্ধ কৰি দিলে ইয়াত চাওক মেচিনত 43 যেতিয়া হৈ আছে দেখিছে নহয়, এইটো 45ৰ ওপৰত যেতিয়া গুচি যাব তেতিয়া সেই ধোঁৱা ওলোৱাটো বন্ধ হৈ যাব। মই আপোনালোকক দেখাই আছোঁ, এই চাওক 45ৰ ওপৰত গুচি গ'ল। এতিয়া মই যেতিয়া আপোনালোকক খুলি পেলাই দেখাওঁ, চাওক চাব দেই, এতিয়া ধোঁৱাটো নাইকিয়া হৈ যাব। চাওক এই ধোঁৱাটো নাই। আকৌ মই এতিয়া অকণমান এই দৰ্জাখন খুলি দিলোঁ নহয়, দৰ্জাখন খুলি দিয়াৰ কাৰণে যিহেতু আকৌ হিউমিডিটিটো আকৌ কমি যাব, কমাৰ পিছত আকৌ নিজে হিউমিডিটিটো আকৌ নিজে বনি যাব ইয়াত। সেইটোৱে ছিষ্টেম ইয়াত, এইটো ফুল অট'মেটিক হয় এইটো। বন্ধুসকল এতিয়া মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ পুহিব। চাওক আপোনালোকে যোনটো আপোনালোকৰ ফাৰ্মত আপোনালোকৰ ডিম মানে ওলায়, সেই ডিমটো আপোনালোকে কি কৰিব, এনেকুৱা মেচিন, সৰু মেচিন, আপোনালোকে এনেকুৱা 200 কেপাচিটিৰ মেচিন যদি কিনি লয়, তেতিয়া আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ সেই মেচিনত আপোনালোকে নিজৰ ডিমখিনি আপোনালোকে নিজে পোৱালি ওলাই নিজৰ ফাৰ্মত ডাঙৰ কৰি নিজে বিকিব পাৰিব। আৰু বোলে আপোনালোকৰ ডিম বোলে বেছিকৈ পাৰি আছে, ডেইলি বোলে 10টা 15টা 20টা এনেকৈ পাৰি আছে, তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ মেচিনৰ কাৰণে যোনখিনি দৰকাৰ হয় সেইখিনি আপোনালোকে মেচিনত ভৰালে, নিজৰ পোৱালি উলিয়ালে, তাৰপিছত বাকী যোনখিনি আপোনালোকৰ ডিম থাকি গ'ল, সেই ডিমখিনি কি কৰিব, আপোনালোকে বিকি দিব বজাৰত, 10 টকাকৈ বিকি দিব বা 12 টকাকৈ বিকি দিব। সেই তেনেকৈ মানে আপোনালোকে পুহিব পাৰে। প্ৰথম আপোনালোকে আপোনালোকে ডিমৰ কাৰণে যদি আপোনালোকে 50টা মুৰ্গীও আনি লয়, এই বিজনেছটো কৰিব পাৰিব। প্ৰথম আপোনালোকে ডিমৰ কাৰণে বুলিয়ে আনিব, 50জনী মুৰ্গী আনি পেলাই সিহঁতক ডিমৰ কাৰণে ডাঙৰ দীঘল কৰিব। তাৰপিছত যেতিয়া দেখিছে যে সিহঁতি ডিম পাৰা ষ্টাৰ্ট কৰিছে, তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকে এনেকুৱা মেচিন এটা আনি ল'ব। অনাৰ পিছত সেই সিহঁতি পৰা ডিমবিলাক আপোনালোকে মেচিনত ভৰাই নিজৰ পোৱালিটো উলিয়াব, নিজৰ পোৱালি ওলাব। তেতিয়া আপোনালোকে ধৰক বেলেগৰ পৰা আপোনালোকে পোৱালি কিনি আনিব নালাগে, নিজৰ পোৱালি উলিয়ালে, নিজৰ পোৱালি ওলোৱাৰ পিছত আপোনালোকে আকৌ সেইখিনি ডাঙৰ দীঘল কৰি সেই পোৱালিখিনি আপোনালোকে মাংসৰ কাৰণে ডাঙৰ দীঘল কৰিলে, মাংসৰ কাৰণে আপোনালোকে ডাঙৰ দীঘল কৰি মাংসৰ কাৰণে বিকি দিলে। তাৰপিছত যোনটো আপোনালোকৰ এক্সট্ৰা ডিম থাকি গ'ল, সেই ডিমখিনি আপোনালোকে কি কৰিলে, বজাৰত বিকি দিলে। তেনেকৈ কি হ'ল, আপোনালোকৰ ডিমৰ বিজনেছটো আপোনালোকৰ হৈ থাকিলে, প্লাছ আপোনাৰ মাংসৰ কাৰণে বিজনেছটো আপোনালোকৰ হৈ থাকিলে। নহ'লে ধৰক আপুনি যদি আপুনি পোৱালি কিনিবলৈ যায়, এতিয়া ধৰক লোকেল পোৱালি এটা দাম আপুনি একদম কমচে কম ধৰিলেও আপুনি 40 টকা এটা ভৰিব লাগিবই। যদি আপুনি 100টা মুৰ্গী যদি আপুনি পোহে, আপুনি যদি 40টা মানে আপুনি যদি 40 টকাকৈ যদি আপোনাৰ হয়, আপোনাৰ 100টা আপোনাৰ 4000 টকা এনেই গুচি গ'ল। আপুনি এনেকৈ যদি মেচিন বহায়, আপোনাৰ কাৰেণ্টৰ বিল কিমান আহিব। এতিয়া চাওক মোৰকেইটা ইমান ডাঙৰ মেচিন, এইটো দেখিছে, মোৰ কাৰেণ্টৰ বিল কিমান আহিছে বুলি ভাবে। মোৰ কাৰেণ্টৰ বিল 2টা মেচিন মিলাই মাহটোত 800 পৰা 1000 টকাৰ ভিতৰত আহে, এক্সট্ৰাকৈ মানে কাৰেণ্টৰ বিল। আপোনালোকে যদি সৰু মেচিন যদি এনেকুৱা আনে, আপোনালোকৰ বিলটো আৰু কম আহিব। চ' আপোনালোকে এইটো টেকনিকত আপোনালোকে পুহিব পাৰে। আপোনালোকৰ ডিমটো যদি নিজৰ হয়, পোৱালিটো যদি নিজৰ হয়, আপোনালোকৰ পইচাটো
বহুত মানে কমি যাব। এতিয়া চাওক লোকেল মুৰ্গী আমি যদি পোৱালি কিনি দানা খুৱাই সিহঁতক যদি আমি যদি বিকোঁ আমাৰনো কেইটকানো লাভ থাকিব, কেইটকানো প্ৰফিট থাকিব। এতিয়া যদি আপুনি যদি এনেকৈ যদি ঘৰতে যদি পোৱালিটো উলিয়াই পেলাই সিহঁতক আপুনি 40 দিনমান সিহঁতক আপুনি কিনা দানা খোৱালে, তাৰপিছত আপুনি ফ্ৰী ৰেঞ্জ কৰি পোহক। ফ্ৰী ৰেঞ্জ কৰি কেনেকৈ পোহে মই অলৰেডি ইয়াত ভিডিঅ' আপলোড কৰি থোৱা আছে, আপোনালোকে চাব পাৰে যে ফ্ৰী ৰেঞ্জত আপোনালোকে কেনেকৈ মুৰ্গী পুহিব পাৰে, যেনেকৈ চব্জি খুৱাব পাৰে, বাহিৰত মেলি পুহিব পাৰে, এনেকৈ মানে বহুত সস্তাত পুহিব পাৰে। চ' বন্ধুসকল ভিডিঅ'টো আৰু বেছি মানে দীঘল নকৰোঁ, বহুত দীঘল হৈ গ'ল। মই ধৰক ইমানখিনিয়ে মোৰ ধৰক ক'বলগীয়া আছিলে। সেইটো মেচিনটো মই এবাৰ দেখাই দিছোঁ, সৰু মেচিনটো। এনেকুৱা এটা মেচিন আপোনালোকে লৈ ল'ব পাৰে। এনেকুৱা মেচিন দেখিছে, বেছি আপোনালোকৰ হেৰিও নাই। ইয়াত মই কোনখন প্লেট মই আপোনাক দেখাই দিছোঁ, ৰ'ব 1 ছেকেণ্ড। এইখন প্লেট দেখিছে যে এইখন চব এইখন প্লেট ইয়াত এনেকৈ ইয়াত সোমোৱাই দিব পাৰি। চব ইয়াত সোমোৱাই দিব পাৰি। মই এখন খুলি পেলাই থৈ দিছোঁ, ইয়াত এখন সোমোৱাই দিব পাৰি। সেইটোৱে আৰু ইয়াত ধৰক মই এতিয়া 125টা ডিম দি থৈ দিছোঁ। আপোনালোকে যদি এনেকুৱা মেচিন এটাও সৰু মেচিন এটাও লৈ আহে, আপোনালোকে বেছি টকা ভৰিব নালাগে। এইবিলাক আপোনালোকে এইটো ধৰক গোটেই কাঠৰ হয়, মই মানে বনোৱাই লৈছিলোঁ। এইটো মোৰ পৰিছিলে আপোনালোকৰ, এইটো মেচিন মোৰ পৰিছিলে 35,000 টকা এই মেচিনটো। তো আপোনালোকে এনেকুৱা যদি থাৰ্ম'কলও বনাব পাৰি, থাৰ্ম'কলৰ যদি বনাই লয় আপোনালোকৰ আৰু সস্তাত হ'ব। চ' গাইজ এতিয়া মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, বহুত দীঘল হৈ গ'ল। চ' আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।